নমস্কাৰ। যোৱাকালি আমি গৈছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ আৰু আমি প্ৰায় 12:30-1মান বজাত তাত পাইছিলোঁগৈ। তেতিয়ালৈকে অৱশ্যে নাম প্ৰসংগ শেষেই হৈছিলে, প্ৰসাদ বিতৰণ কৰি আছিলে আৰু আমি অলপমান প্ৰসাদ খাই অলপ চাবৰ কাৰণে ওলাই আহিলোঁ। আগতকৈ বৰদোৱাখন বহুত উন্নত কৰিলে আৰু আহি আমি আকাশীগংগাৰ পাৰত মাছবোৰক এনেকৈ মুড়ি ছটিয়াই দিছিলোঁ আৰু মুড়ি দিওঁতেই সিহঁতে ইমান ধুনীয়াকৈ ওলাই আহিছে। আমাৰ কণমানিজনীও ধুনীয়াকৈ খেলি আছে, তাই নিজে নিজে খোজকাঢ়ি ঘূৰি ফুৰিছে আৰু আকাশীগংগাৰ পাৰতে আমি এসাঁজ খাম বুলি ঘৰৰ পৰাই চিলিণ্ডাৰ এটা লৈ গৈছিলোঁ। তাতে ধুনীয়াকৈ এসাঁজ নিৰামিষ বনালোঁ আৰু আমি গোটেই ঘৰৰ সপৰিয়ালৰ সৈতে এসাঁজ তাতে ধুনীয়াকৈ খালোঁ। খাই বৈ আমি ঘৰলৈ উভতি আহিলোঁ। ধন্যবাদ।